মোৰ নাম নমিতা। মই এগৰাকী বিবাহিত মহিলা হয়। মহিলা বুলিয়ে ক'ব লাগিব বিয়া বুলি হ'লেও যেতিয়া মোৰ বয়স 23 বছৰ। মোৰ স্বামী এগৰাকী চৰকাৰী চাকৰিয়াল। তেওঁৰ বয়স 42 বছৰ। বয়সৰ ব্যৱধান অকণমান বেছি নহয় জানো? হয়, আমাৰ বিয়াখন অলপ লৰালৰিকৈ আৰু মই ঘৰৰ পৰা বাধ্য হৈ পাতিব লগা হয়। মোৰ ঘৰ স্বামীৰ গাঁৱৰ পৰা 10 কিলোমিটাৰ দূৰ এখন গাঁৱত। স্বামীৰ ঘৰত বৰ্তমান বিয়াৰ কেইমাহমান পিছত মোৰ শাহুমা ঢুকাইছে। তেখেতৰ সঘনাই ভাল নোহোৱা হৈ থাকে কাৰণে মোৰ স্বামীয়ে মোক লৰালৰিকৈ বিয়া পাতিব আনিবলগীয়া হ'ল। আৰু আমাৰ ঘৰটো ইমান ভাবি নাথাকিলে, কাৰণ আজিকালি চৰকাৰী চাকৰি থকা ল'ৰা পাবলৈ টান। আমাৰে সম্বন্ধীয় মানুহ এঘৰে তেখেতক আমাৰ ঘৰ দেখুৱাই দিছিল। প্ৰথম দেখাত তেখেতে মোক পচন্দ কৰিলে। জানো, মই এজনী ধুনীয়া ছোৱালী। বহুতো ল'ৰাই কলেজত প্ৰেমৰ প্ৰস্তাৱ দিয়ে সদায়। আৰু কিমান মনৰ প্ৰেয়স আৰু কিমানৰ ৰাতিৰ টোপনি হাৰিছে নাজানো মই। একেবাৰে লাহে দেহ উঠন পকো আৰু সামান্য ওখ মইজনী নিজৰ ৰূপৰ বৰ্ণনা কি কম। ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে ইমান ঘূৰি ঘূৰি চাই মোৰ লাজ লাগি যায়। আৰু কেতিয়াবা খঙো উঠে। মোৰ স্বামীৰ বয়স অলপ বেছি যদিও দেখিব বেয়া নহয়, এজন ধুনীয়া পুৰুষ। তেখেতে মোক পচন্দ নকৰিলেও ধুনীয়া ছোৱালী পালেহেঁতেন, কিন্তু তেখেতৰ পচন্দ তেওঁৰ নিচিনাই একেই গাঁৱৰ ছোৱালীহে পচন্দ। বৈবাহিক জীৱন আমাৰ আগবাঢ়িল। বিয়াৰ দুমাহৰ পাছত শাহুমা ঢুকাই থকা ঘৰখনত দিনটো অকলে অকলে আমনি লাগে কেতিয়াবা। আৰু ঘৰখনো এৰি কিবা চাকৰি কৰিবলৈ ওলাই যাব নোৱাৰোঁ, কাৰণ মোৰ স্বামীৰ চাকৰি যেতিয়া দুজন মানুহৰ একো অভাৱ নোহোৱাকৈ চলিব পাৰি। এতিয়া আহোঁ জনজীৱনৰ কথালৈ। জনজীৱন একেবাৰে সুখী বুলি ক'ব নোৱাৰোঁ আৰু একেবাৰে বেয়াও নহয়। তেখেতে সদায় জনমিলন হ'ব নিবিচাৰে। সপ্তাহত এবাৰ কেতিয়াবা তেনেকৈ। কিন্তু মইতো 23 বছৰীয়া এজনী গাভৰুৱা। মোৰতো দেহটো নামানে তেনেকৈ। দিনৰ দিনটো অকলে থাকোঁ আৰু ৰাতি যদি মানুহজনৰ পৰা একো নাপাওঁ নিৰাশ হওঁ অলপ। বাকী চব ঠিকেই, একেবাৰে অভাৱ নাই। যি লাগে কওঁ তেওঁ আনি দিয়ে। কিন্তু এনেকৈ কিমান দিন মোৰ দেহৰ কথা সহি থাকিম? এনেকৈয়ে দিনবিলাক গৈ থাকিল। সদায় ৰাতিপুৱা কামখিনি কৰাৰ দৰে আজিও তেনেকৈ দিনটো আৰম্ভ হ'ল। স্বামীৰ কাৰণে ৰাতিপুৱা আহাৰ যোগাৰ কৰা, অফিচলৈ টিফিন বান্ধি দিয়া। তেখেতে ওলাই যোৱাৰ পাছত এতিয়াহে অলপ টিভিটো লগাই বহিছোঁ। তেনেতে আমাৰ ঘৰৰ ওচৰৰ ককা এজন আহিল। তেওঁ মাজে মাজে আহি থাকে আমাৰ ঘৰলৈ। মই বহিবলৈ দি কথা পাতিব ধৰিলোঁ। ককাৰ বয়স 65 মান হয়। তেওঁ গাঁৱৰ স্কুলৰ শিক্ষক আছিল আগতে, এতিয়া অৱসৰপ্ৰাপ্ত। তেওঁৰ ল'ৰা ছোৱালী মুঠ 11টা, ল'ৰা 7জন আৰু ছোৱালী 4গৰাকী। এতিয়া সকলোৰে নিজৰ পৰিয়াল হ'ল। তেওঁ বৰ্তমান এজন পুতেকৰ লগতে থাকে। মানুহগৰাকী ঢুকোৱাৰ বহুত বছৰে হ'ল। ককাৰ বয়স হ'লেও তেওঁৰ দেহ কিন্তু এতিয়া তেজে ফুটো স্বাস্থ্যৱান। ভাবি আচৰিত হওঁ, আগৰ মানুহৰ জনশক্তি বহুত বেছি আছিল চাগে। মই মন কৰিলোঁ, তেওঁ মোৰ লগতে কথা পাতি পাতি মোৰ দেহৰ লোভনীয় অংগ বৰ লোলুপ দৃষ্টিৰে চাই আছে। সেইটো বাৰু মোৰ কাৰণে নতুন নহয়, মোক প্ৰায় তেনেকৈ চায়। চাওক তেওঁ কিমান চায়। ইমান ধুনীয়া শৰীৰ হয়নো মোৰ কি হৈছে? মই অলপ আঁতৰাইহে দিলোঁ। পিন্ধনত মোৰ ঘৰত পিন্ধা সাধাৰণ চাদৰ মেখেলা, হাত কটা ক'লা ৰঙৰ ব্লাউজ। মেখেলাখন মই সদায় নাভিৰ বহুত তলত পিন্ধোঁ।
ককাই মোৰ লাহি কঁকাল মোৰ পিঠ স্তনযুগল চকুৰে চেলেকি গ'ল। মই মন কৰিলোঁ তেখেতৰ ধুতিৰ তলত যেন কিবা এটা ফুলি আছিল। মোৰ কি হৈছে গৈছে ক'ব নোৱাৰি, কিন্তু তেওঁৰ ধুতিৰ তলত বস্তুটো চাবলৈ খুব মন গ'ল। মই যিমান পাৰোঁ তেখেতৰ জনকামনা বঢ়াবলৈ দেহটো দেখুৱাবলৈ গ'লোঁ। মোৰ চুলিখিনি ঠিক কৰা চলেৰে হাত দুখন দাঙি কাষলটিৰ তল দুটা দেখুৱালোঁ। দুদিনমান আগতে শ্বেভিং কৰা পাতল পাতল নম ওলাই চেক্সি হৈ আছে দেখিবলৈ। তেওঁ মোক কৈ উঠিল, তুমি বহুত ধুনীয়া। মই হাঁহি এটা মাৰি অলপ লাজ কৰা যেন দেখুৱালোঁ তেওঁক। তেওঁ আকৌ ক'লে, তোমাক পাই চাগে তোমাৰ মানুহজন বৰ সুখী। মোৰ মনটো মৰি গ'ল। অলপ সময় মনে মনে থাকি ক'লোঁ, তেওঁ সুখী নে কি নাজানো, কিন্তু মই সিমান সুখ পোৱাই নাই। তেওঁ সুধিলে, কি হ'ল, কি তেনেকৈ কৈছোঁ? তোমালোকৰতো চাবই আছে, দেহটো চবেই আছে, কিন্তু এজনী নাৰীয়ে বিচৰা চব পোৱাই নাই। মই ক'লোঁ, তেখেতৰ মনে মনে থাকিলে অলপ সময় লাহেকৈ কৈ উঠিল, তেওঁ মই পাব লাগিছিল তোমাৰ নিচিনা ঘৈণী। মই লাজ নকৰাকৈ সুধিলোঁ, কি কৰিলেহেঁতেন তেতিয়া? তেওঁ ক'লে, কিয়নো কম, থকাহে গম পালোহেঁতেন। মই মন কৰিলে তেখেতৰ জনকামনা বাঢ়িছে। অলপো লাজ নকৰাকৈ কথাবোৰ কৈছোঁ। ধুতিৰ তলত বাহিৰডাল ডাঙৰ নিচিনা লাগিছে। তেওঁ নিশ্চয় আনন্দৰে পিন্ধা নাই, সেইকাৰণে মুক্ত হৈ ফুলি আহিছে। দেখি মোৰ কামনা বাঢ়ি আহিল। আজি 10 দিন মানেই হ'ল স্বামীৰ লগত মিলিতও নোহোৱা। ককাৰ মোৰ প্ৰতি জনআকৰ্ষণ দেখি ভাবিলোঁ, যদি তেওঁ মই বিচৰা ধৰণে সুখ দিব পাৰে। মই বহি থকাৰ পৰা উঠি তেওঁ বহি থকা চোফাখনত তেওঁৰ একেবাৰে কাষত বহিলোগৈ। মই এখন হাতেৰে তেওঁৰ ধুতিৰ ওপৰতে বাইডাল মুঠি মাৰি ধৰি দিলোঁ। কি ভয়ংকৰ ডাঙৰ বাইডাল, এতিয়া সম্পূৰ্ণ থিয় হোৱাই নাই। মই তেওঁৰ আঘাত বুকুখন লগাই হালি পাৰি লাহেকৈ কাষত চাপি গ'লোঁ। তেওঁ মোক গবা মাৰি জোৰত কাষ চাই আহিল। মোৰ মুখতে চুমা এটা খাই দিলে আৰু ওঠ দুটা নিজৰ ওঠৰ মাজত লৈ ল'লে। মই জিভাখন তেওঁৰ মুখত লিকলিকাই দিলোঁ। তেওঁ জোৰেৰে সাৱটি মোক কামুৰি দি দিলে। গাৰ পৰা চাদৰখন এখন হাতেৰে ভহাই দিলে। মোৰ ব্লাউজ আৰু ব্ৰাটো টানি মেলি খুলি মোৰ স্তন দুটা মুকলি কৰি দিলে তেওঁ। তেওঁ স্পীড দেখি 65 বছৰীয়া এজন বৃদ্ধ যেন লগা নহ'ল।